আমাৰ কাৰণে এটা বিৰাট ডাঙৰ এটা সমস্যা বা বাৰ্ণিং এটা প্ৰব্লেম বড়ো মাধ্যমৰ ক্ষেত্ৰত মই ক'বলৈ বিচাৰোঁ যে সেইটো মই বড়ো সাহিত্য বা সাধাৰণ সম্পাদক অন্য মাধ্যমবিলাকে এই বিষয়ে মই ক'বলৈ যোৱা নাই যে বড়ো মাধ্যম জীয়াই ৰখাটো এটা চেলেঞ্জ এতিয়া আমাৰ কাৰণে এটা চেলেঞ্জিং টাস্ক এটা হৈ গ'ল আৰু ইয়াত দুটা কাৰণটো মই দেখিবলৈ পাইছোঁ এটা হ'ল আমাৰ ৰাইজৰ যিটো নেকি মনোভাৱ ৰাইজৰ যিটো চেণ্টিমেণ্ট এইটো নাম্বাৰ 1 নাম্বাৰ 2 গভৰ্ণমেণ্টৰ পলিচি ৰাইজে আজিকালি এনেকুৱা এটা মানে ভুল ধাৰণা বুলি মই ক'ব লাগিব এটা ভুল ধাৰণা লৈছে যে ইংৰাজী মাধ্যম নহ'লে ল'ৰা ছোৱালী ভাল নহয় এই মেণ্টেলিটিটো কিন্তু আমি এৰিব লাগিব নাম্বাৰ 2 হ'ল গভৰ্ণমেণ্টৰ ফালৰ পৰা মাধ্যমৰ বিদ্যালয়সমূহক যেনেকুৱা সহায় সহযোগ দিব লাগে তেনেকুৱা দিয়া নাই আৰু স্পেচিয়েলি বড়ো মাধ্যমৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ মই যি দিনৰ পৰা বড়ো সাহিত্যৰ পৰা সাধাৰণ সম্পাদক হৈ আহিছোঁ মই উদাহৰণ দিবলৈ খোজোঁ মানে আজি মই বহলভাৱে মই ক'বলৈ বিচৰা নাই কিন্তু আসাম চৰকাৰে কিছুমান পলিচিবিলাক বড়ো মাধ্যমৰ পৰিপন্থী ধৰক আমাৰ যিবিলাক মানে বিদ্যালয়সমূহত ছায়েন্স শিক্ষক লাগে বিজ্ঞানৰ মানে মেথছৰ শিক্ষক লাগে এইবিলাক দিয়া নাই 2013 চনৰ যিবিলাক মানে বিদ্যালয়সমূহ চৰকাৰীকৰণ কৰা হৈছে এইবিলাকতো আজিলৈকে ছায়েন্স টিচাৰ নাই মেথছৰ টিচাৰ নাই তাৰ বাদেও বড়ো মাধ্যম বুলি ক'লে তেওঁলোকে মানে কি কৰে মানে যেনেকুৱা অসমীয়া মাধ্যমক বা বেংগলী মাধ্যমক গুৰুত্ব দি পেলাই কিতাপবিলাক দিয়া হয় তেনেকুৱা টাইমতে কিতাপ নিদিয়ে আপোনালোকে চাব আমাক এইবিলাক দুখ দিয়ে আচলতে তেনেকুৱা হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ কিয়নো আজি আমি অসমৰ নিজৰ এটা ভাগ বুলি আমি ভাবোঁ অসমৰে আমি এটা মানে সন্তান আমি বহুত চেক্ৰিফাইচ কৰি আহিলোঁ চেক্ৰিফাইচ কৰিছোঁ শান্তিৰ কাৰণে এই ক্ষেত্ৰত চৰকাৰে আমাক মানে নিজৰ হিচাপে লোৱাটো আমি বিচাৰোঁ আৰু তাৰ বাদেও আপোনালোকে চাব যে য'ত নেকি আমাৰ মানে খালী পষ্ট ভেকেণ্ট পষ্টবিলাক যেতিয়া নেকি এডভাৰটাইজমেণ্ট দিব বড়ো মাধ্যমৰ পষ্টবিলাকক তেওঁলোকে মানে নাইকিয়া কৰিবলৈ খোজাটো আমি দেখিবলৈ পাইছোঁ এইবিলাক আমাৰ কাৰণে ভাল উদাহৰণ নহয় চৰকাৰৰ আহ্বান কৰিছোঁ এইবিলাক অলপ নজৰ দিব চৰকাৰৰ দায়িত্ব আছে ঘাইকে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া মই অনুৰোধ কৰিম এই ক্ষেত্ৰত আৰু আমাৰ যিমানখিনি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পদস্থ বিষয়াসকল আছে তেওঁলোকে এইবিলাকৰ অলপ ভালকৈ চাব লাগে আমাৰো এটা মন আছে চেণ্টিমেণ্ট আছে আমি অসমখন ভাল পাওঁ কিন্তু সেই বুলি আমি নিজৰ ভাষা নিজৰ সাহিত্য নিজৰ সংস্কৃতি নিজৰ চিনাকি আমি এইবিলাক কম্প্ৰমাইজ কৰিব আমি কেতিয়াও নিবিচাৰোঁ